এখন ৰানিং ট্ৰেইনৰ তিনিজন বাপ থাকে। প্ৰথমজন হৈছে যোনে ইঞ্জিনৰ আগত থাকি ইঞ্জিনৰ ৰক্ষা কৰি থাকে, কিন্তু তেওঁৰ শক্তিৰ বিষয়ে না কোনোবাই জানি পায় না কোনোবাই চিনি পায়। 2 নম্বৰ হৈছে সেইজন যিজন কলমৰ দক্কনৰ নিচিনা পিছত ৰৈ থাকে। ইঞ্জিনৰ পিছত লাগি থকা 24 ডাব্বাৰ সুৰক্ষা এইজনেই কৰে। তেওঁক জানেতো সকলোৱে, কিন্তু চিনি কোনেও নেপায়। আৰু 3 নম্বৰ হৈছে সেইজন যোনে ট্ৰেইনত বহি থকা 2000 যাত্ৰীসকলক পৰ্যবেক্ষণ কৰে, যিজন ষ্টেচনত অকল থিয় হৈ হাতখন আগফালে কৰিলেই গোটেই যাত্ৰীসকল ষ্টেচনৰ পৰা পলাই যায়। তো স্বাগতম জনাইছোঁ মোৰ ডেয়াৰ সমৰজিৎ ইউটিউব চেনেললৈ। তো আজি আমি কথা পাতিম ৰেলৱেৰ বছলি বাই টিচি টিটি আৰু টিটিআইৰ বিষয়ে। তো তোমালোকে চোৱা, বায়' মেথ আৰ্টছ কমাৰ্চ যিকোনো এটা ছাবজেক্টত যদি তোমালোকে 12 পাছ কৰি থৈছা আৰু তোমাক মেথ ৰিজনিং জিএছ পঢ়ি থাকোঁতে যদি টোপনি নাহে আৰু ৰেলৱেৰ NTPC আৰু টিচি এক্সামত তুমি যেনে তেনে যদি পাছ কৰি লোৱা, তেনেহ'লে কংগ্ৰেচুলেশ্যন, তোমাক টিটি বনিবলৈ কোনেও ৰখাব নোৱাৰে। আৰু তেওঁলোকৰ ট্ৰেইনিঙৰ কথা যদি কোৱা যায়, তো কমাৰ্চিয়েল ডিপাৰ্টমেণ্টত এই জিঅ'বিলাকক ওচৰত থকা য'ত টেচিত 1 মাহৰ ট্ৰেইনিং দিয়া হয়, য'ত তেওঁলোকক টাইপেঞ্চ হিচাপে 22,000 পৰা 24,000 টকা চেলেৰি দিয়া হয়। তো 1 মাহৰ ট্ৰেইনিঙত তেওঁলোকৰ টিকেট কটাৰ প্ৰকাৰ, টিকেটৰ চালান কটাৰ প্ৰকাৰ আৰু যাত্ৰীৰ পৰা বছলি কৰাৰ প্ৰকাৰ আৰু যাত্ৰীসকলক থাপ্পৰ মাৰি ট্ৰেইনৰ পৰা বাহিৰত পেলোৱাৰ প্ৰকাৰ, মোৰ মতলব যাত্ৰীসকলৰ লগত কেনেকৈ ডিল কৰা হয় সেইটো শিকোৱা হয়। আৰু যদি তেওঁলোকৰ জব প্ৰফাইলৰ বিষয়ে কোৱা হয়, তো বগা চাৰ্ট আৰু কোলা কোট পিন্ধি ৰেলৱেৰ চেলছমেন তেওঁলোকক আপোনালোকে ৰেলৱেৰ গেটত, ব্ৰিজত, ট্ৰেইনৰ দৰ্জাৰ মুখত, লোকেল এচিত আপোনালোকে সকলো জেগাত দেখি পাব। আৰু কথা যদি তেওঁলোকৰ ব্যৱহাৰ, মোৰ মানে তেওঁলোকৰ কামৰ বিষয়ে যদি কোৱা যায়, दिक्कत तो ये है कि हर पैसेंजर को टिकट चेक करना और सब कुछ कर सकता है। आप रिसीट दिखाओ, आप रिसीट दिखाओ। वो मैम को कैसा छोड़ा 2 जन को, आप रिसीट दिखाओ। मैं जाएगा नहीं, मैं इधर ही रहेगा। आप उनका रिसीट दिखा दो। मैं समझ रहे हो, समझ रहे हो आप, समझ रहे हो। और के पास जाना, सबको अपने अपने सीटों पर बैठाना। कई लोग ऐसे भी होते हैं जो पढ़े लिखे नहीं होते हैं, लेकिन ट्रेन में चढ़ जाते हैं, लेकिन उसके बाद भी उनको दिक्कत आती है ट्रेन में। फिर उनको हम ही हैं जो जा करके उनको बताते हैं कि आपकी सीट कहाँ है और आप यहाँ बैठिए। सबको एकदम इन्होंने वक्त बदल दिया, जज्बात बदल दिए, जिंदगी बदल दी। This train is now going on for last 24 hours without a housekeeping staff. The train is totally filthy, and now this collector, with his irresponsible behavior, he has not carried his complaint book. कैसा लगा मेरा मजाक? और अगर आप टिकट लेके ट्रेन में चढ़ गए हैं, एसी में भी चढ़ गए, तो ये फाइन नहीं डालते हैं। तो ये समझ रहे हो, समझ रहे हो आप, समझ रहे हो। আৰু তেওঁলোকৰ যদি প্ৰমোচনৰ বিষয়ে যদি কোৱা যায়, তো জেটিচিৰ পৰা 1 মাহৰ ট্ৰেইনিঙৰ পিছত তেওঁলোকৰ প্ৰথম নিযুক্তি টিকেট কালেক্টৰ বা টিচিৰ হিচাপে দিয়া হয়। 2000 ষ্টাৰ্টিং গ্ৰেড পেৰ লগত তেওঁলোকৰ চেলেৰি হয় 28,000 পৰা 30,000 লৈকে। তেওঁলোকৰ নেক্সট প্ৰমোচন ট্ৰেভেলিং টিকেট এক্সামিনৰ মানে TTE বা ট্ৰেভেলিং টিকেট ইনস্পেক্টৰ মানে TTI ৰূপত হয়। 2000ৰ পৰা বাঢ়ি পিনি তেওঁলোকৰ গ্ৰেড পে হৈ যায় 3000 আৰু তেওঁলোকৰ চেলেৰি পাৰ হৈ যায় 40,000ৰ বাহিৰত। ৰেলৱে 3-4 বছৰ সেৱা কমপ্লিট কৰি তেওঁলোক অলপ ডেঞ্জাৰাছ হৈ যায়, সেইকাৰণে তেওঁলোকক যাত্ৰীসকলক স্বীকাৰ কৰাৰ বাবে স্লিপাৰ কোচত পঠোৱা হয়। তেওঁলোকৰ নেক্সট প্ৰমোচন সিনিয়ৰ টিটি হিচাপে হৈ যায়, য'ত তেওঁলোকৰ গ্ৰেড পে 3000ৰ পৰা বাঢ়ি পিনি 4000 হৈ যায় আৰু তেওঁলোকৰ চেলেৰি পাৰ হৈ যায় 80,000ৰ পৰা 90,000। ইমান মোটা চেলেৰি হোৱাৰ পিছত তেওঁলোকে বেছি গৰম সহ্য কৰিব নোৱাৰে, সেইকাৰণে তেওঁলোকক ঠাণ্ডা প্ৰদেশত, মোৰ মানে তেওঁলোকক অকল এচি কোচত পঠোৱা হয়। তেওঁলোকৰ অন্তিম প্ৰমোচন CTI মানে চিফ টিকেট ইনস্পেক্টৰৰ ৰূপত হয়। তেতিয়া তেওঁলোকৰ গ্ৰেড পে 5000ৰ বাহিৰত হৈ যায় আৰু তেওঁলোকৰ চেলেৰি 1,20,000ৰ বাহিৰত। আৰু তাৰ উপৰিও ৰেলৱে তেওঁলোকৰ লোকচানটো কম কৰাৰ কাৰণে 3জন RPF আৰু এজন দবং টিটি মিলাই পিনি এটা টিম নিৰ্মাণ কৰে, যাৰ কাম হৈছে চেহেৰা চাই পিনি বিনা টিকেট কৰা যাত্ৰীসকলক ধৰি লোৱা আৰু তেওঁলোকৰ পৰা বছলি কৰা। তো চোৱা, ভগৱান আৰু নিজৰ ৱাইফক এৰি টিটিয়ে যদি কাৰোবাক ভয় খায়, তো তেওঁলোক হৈছে ভিজিলেন্স অফিচাৰ। ভিজিলেন্ট ডিপাৰ্টমেণ্টৰ কৰ্মচাৰী ভাৰতীয় ৰেলৱেৰ আণ্ডাৰ কভাৰ এজেণ্ট হয়, যিসকলে সকলোৰ পৰা ভ্ৰষ্টাচাৰ কৰা টিটিসকলক স্বীকাৰ কৰে। চোৱা, টিটিসকলে নিজৰ কামটো বহুত ইমানদাৰী হিচাপে কৰাৰ বাবে আৰু যাত্ৰীসকলৰ লগত বেয়া ব্যৱহাৰ কৰাৰ বাবে এজন টিটিয়ে জন্তাৰ পৰা পিটন কোৱাৰ আৰু ট্ৰেইনৰ পৰা যদি কোনোবাই ডাক্কা দি পেলাই দিয়ে, এইটো বয় সদায় লাগি থাকে। সেইকাৰণে টিটিবিলাকে পুৰা ৰেলৱে ডিপাৰ্টমেণ্টত অকল RPF বিলাকক নিজৰ বেষ্ট ফ্ৰেণ্ড বুলি ভাবে আৰু তেওঁলোকক কেতিয়াও চিটৰ কাৰণে মানা নকৰে। আৰু মই লাষ্টত অকল এটাই কথা ক'ব বিচাৰোঁ,
যে সকলো টিটি বেয়া নহয়, কিছুমান ভাল টিটিও আছে। मेरा मन नहीं कर रहा, मैं दिल नहीं गवाही कर रहा है आपसे लेने के लिए, ठीक है, किराया हम अपना दे देंगे। अरे कोई नहीं, आप हम अपने से खुशी से आपको दे रहे हैं, आपको किराया लौटा के, ठीक है, ओके, थैंक यू। नहीं हमारी तरफ से इसको बिस्किट रास्ते पर खिला नहीं, हम दे रहे हैं बच्चों को अपने। কিছুমান ভাল ব্যৱহাৰ কৰা টিটিও আছে। टीटी को आदमी तो गलत नजर से देखते हैं, लेकिन हम वो नहीं चाहते, हम चाहते हैं कि टीटी को इज्जत के नजर से देखा जाए। टीटी हम आप लोग के बीच से आते हैं, हम मेरा ही परिवार है, हम भी आदमी हैं, तो हमको रेल रखा गया है आपको हेल्प करने के लिए, ताकि आपको हासिल करने के लिए। बिल्कुल। तो हम चाहते हैं कि आप जो इतना बस एक आप कोई है, देखिए हमारे टीटी में कुछ है ऐसा, अगर कुछ पूछा जाए कि सर ये ट्रेन कब आएगी, ये ट्रेन के आगे बोगी कहाँ है, तो देखिए कुछ टीटी हमारे जो झाड़ जा देते हैं, वो इसलिए मेरे पास आते हैं कि हम उस लायक हैं, हम उसको बता सकते हैं, इसलिए मेरे पास आ रहे हैं। लेकिन आपको कौन पूछता है? आज कोट खोल दीजिए, कोई पूछेगा, लेकिन आज कोट पहने हुए तब आपको आ रहा है कि आप जानते हैं, आप लोग सही गाइड करेंगे, ये सोच। তো গাইস আজিৰ কাৰণে ইমানেই। যদি ভিডিঅ'টো ভাল লাগিলে তো লাইক এটা কৰি দিব।